Hello everyone, welcome back to my another vlog. মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো। আজি এটা নতুন দিন ভাবিছো আজি ঘৰলৈ যাওঁ কাতি বিহু খাবলৈ হেনে মাও বহুত দিনৰ পৰা মাতি আছে আহিবচোন থাকিবলৈ মই যাব পৰা নাই বমাও মাতিছে হেনাখন কাতি বিহু খাবলৈ আহিবি বুলি তেওঁ ক'লে বলা বোলে গৈ আহোঁগে পিছত আকৌ দেৱালীও আহি আছে ইটো সিটো হৈ থাকিব এতিয়া সময় পাওঁতে যাওঁ বলা এওঁতে ডিউটিলৈ গৈছে ডিউটি পৰা অহাৰ পিছত মানে আমি ঘৰলৈ যাম গতিকে ঘৰলৈ যাবলৈ বুলি এনেই আৰু সৰু সুৰা কিবাকিবি বনাইছোঁ তাকে বোলো আপোনালোকক দেখাওঁ দিনটোৰ ভ্লগটো আৰম্ভ কৰি দিওঁ ব'লক তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ এইফালে মই ঘৰলৈ বুলি যিহেতু ঘৰলৈ যাম গতিকে ঘৰলৈ যাম লগতে ইয়াতো অলপ থৈ যাম সেইকাৰণে আটা দি কেক বনাইছোঁ ইয়াত আছে আটা মই বেকিং পাউডাৰ ৰিফাইন তেল চেনি কল আৰু নাৰিকল এইটো কেকটো বনাওঁ লাষ্টত আপোনালোকক দেখাম কেনেকুৱা হয় যিহেতু মই কুকাৰত বনাম এনেকৈ মোৰ সৰু এনেকৈ বাচন এটা আছিলে টিফিন এই টিফিনটোতে এনেকৈ দি দিছোঁ বেটাৰখিনি কেকৰ আৰু এনেকৈ বাদাম আৰু কিচমিচ কেইটামান ড্ৰাই ফ্ৰুট দি দিছোঁ এনেকৈ ফাইনেল লুকটো এতিয়া মই ইয়াত কুকাৰত দিওঁ কুকাৰত দিয়াৰ পিছতে আপোনালোকক দেখাম মই ফাইনেল লুকটো ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব এইটোৱে হ'ল মোৰ ছুপাৰ স্পঞ্জি এই দেখিছেনে কিমান লাহেকৈ উঠি আহিছে কেকটো উলিওৱা নাই এনেকৈ সোমাই দিছোঁ এতিয়া বোলো উলিয়াওঁ আপোনালোককো দেখাওঁ ঘৰলৈ নিলে মানে মই আধা লৈ যাম আধা ইয়াত থৈ যাম সেইকাৰণে বোলো একেবাৰে ৰাউণ্ডকৈ দেখাই লওঁ ৰ'ব এতিয়া তেতিয়াহ'লে ইয়াক টিফিনটোৰ পৰা উলিয়াই লওঁ ন এনেকৈ হটকেছতে এয়া হৈছে তেলৰ পিঠা মানে মালপোৱা এয়া ঘৰতে বনোৱা কেক দেখাইছিলোঁ এয়া কালি যে দেখাইছিলোঁ নাৰিকল লাড়ু এনেকৈ হটকেছতে একেটাতে গোটেইখিনি লৈ লৈছোঁ ঘৰলৈ বুলি পেকিং কৰি বেলেগকৈ টোপোলা বন্ধা নাই কাৰণ অলপকৈ ঢেৰ টোপোলা হৈ গৈছে সেইকাৰণে হটকেছতে ভৰাই লৈ অকণমান বোলো গৰমো হৈ থাকিব চেফটিও হ'ব ধৰক নেভাঙে নেমেলে সেইকাৰণে এনেকৈ টোপোলা বান্ধি লৈ লৈছোঁ আৰু এতিয়া ইয়াক আৰু এনেকৈ কৰি ঘৰলৈ নিয়াহে কথা আজি মই ফাৰ্ষ্ট আনকালে মোক ওলোৱা দেৰি হৈছে এনেকৈ কৈ থাকে আজি আকৌ মই একদম ওলাই মেলি প্ৰায় ৰেডি হৈ আছোঁ আহিলে ভাতকেইটা খাই মেলি এতিয়া আমি ধুনীয়াকৈ যাম ভিডিঅ'টো আজি অকণমান ঘৰৰ পৰালৈকে দেখাওঁ তাৰপিছতে সিমানতে সামৰিম আৰু গতিকে ব'লক আমি এবাৰ ঘৰলৈ যাওঁ মাৰ ঘৰলৈ জাষ্ট ঘৰলৈ আহি ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ বোলো আহোঁতে সেনেকৈ ভিডিঅ' নকৰিলোঁ কাৰণ আমাৰ আহোঁতে সন্ধিয়াই হৈ গ'ল আৰু মানে ইমান ভিৰ ট্ৰেফিক জাম ক'বই নালাগে আজি ঘৰত চাহৰ যোগাৰ গৰম গৰম চিংৰা বিহু খাবলৈ আহিছোঁ বুলি কোৱা কাৰণে এয়া দেখিছেনে আমাক ইমানবোৰ খাবলৈ বস্তু দিছে এতিয়া খোৱাহে কথা আৰু হ'ব তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন শ্ৰোতাই চাই আছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহোঁ আহোঁতে ব্লগত আকৌ লগ পোৱা কৰে বাই বাই